চাওক অসমৰ জাতীয় স্বাৰ্থত আপোচ নকৰা আঞ্চলিক ৰাজনৈতিক শক্তিসমূহক এক কৰিবৰ কাৰণে ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু অব্যাহত থাকিব। কিন্তু যিসকলে জাতীয় প্ৰশ্নক ভৰিৰে মোহাৰি জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, যিসকলে গুপ্ত হত্যাৰ লগত জড়িত, যিসকলে গুপ্ত হত্যা কৰি হাজাৰ বিজাৰ মানুহক হত্যা কৰিলে, আনকি য'ত গণপৰিষদৰ প্ৰতিষ্ঠা দিৱস হৈছে তাতে পৰেশ বৰুৱাৰ ভাতৃ দীনেশ বৰুৱা ডাঙৰীয়াক হত্যা কৰা হৈছে। কাৰ দিনত? গণপৰিষদৰ চৰকাৰ দিনত। এতিয়া আমি দেখিছো যে কোনোবাই মুখ্যমন্ত্ৰীগৰাকীক দোষী সাব্যস্ত কৰি বাকীবোৰক মানে ধোঁৱা তুলসী পাত কৰিব খুজিছে। এইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। সেই সময়ত গণপৰিষদৰ চৰকাৰ আছিল, দিল্লীত বিজেপিৰ চৰকাৰ আছিল, আদৱানী আছিল। আদৱানীৰ ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ অধীনত অসমত বিভিন্ন ধৰণৰ সেইটো সময়ত আলফাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপাৰেশ্যন চলোৱা হৈছিল। তেনেকুৱা এটা সময়ত চলা গুপ্ত হত্যাৰ এই যিটো ভয়াৱহতা সেইটো কথা আজিও পাহৰি যোৱা নাই। গতিকে আমি সেই কথা অসমৰ ৰাইজেও নিশ্চয় নাপাহৰে। গতিকে আমি মানে এই যিটো আহ্বান শুনিছোঁ, আমি আচৰিত হৈছোঁ আচলতে যে তেওঁ গুপ্ত হত্যাকাৰী দল এটাৰ কাষত থিয় হোৱাৰ মানে চেষ্টা কৰিছে বা তেওঁ এই কথাটো আহ্বান জনাইছে। তেওঁলোকক এই কথা ক'ব লাগিছিল তেওঁ বৰঞ্চ যে বিজেপিৰ কাষৰ পৰা আঁতৰি আহক, বিজেপিয়ে যিবোৰ অন্যায় কৰিছে তাৰ বিৰুদ্ধে মাত মাতক, অসমত কা আইন বাতিল নোহোৱা কথাটো বিধানসভাৰ মজিয়াত সিদ্ধান্ত গ্ৰহণ কৰক, বা এইটো আমি সকলোৱে গুপ্ত হত্যাটো আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবৰ কাৰণে চৰকাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ। মুখ্যমন্ত্ৰী কোন আছিল, কাৰ সভাপতি দলটো কোন আছিল, এইটো ডাঙৰ কথা নহয়। দল এটা কালেক্টিভ বস্তু, চৰকাৰ এখন এটা কণ্টিনিউৱাছ প্ৰচেছ, এখন চৰকাৰ এখন সকলোৰে সংঘত হোৱা চৰকাৰ। গতিকে সেই সময়ৰ চৰকাৰ তাৰ কাৰণে দোষী গুপ্ত হত্যাৰ কাৰণে। গতিকে আমি ভাবোঁ যে তেওঁলোকক ক'ব লাগে যে আপোনালোকে সেইটো ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ৰাইজৰ ওচৰলৈ আহক জাতীয়তা প্ৰতিষ্ঠা কৰিবৰ কাৰণে। গতিকে মই এই ক্ষেত্ৰত একো ক'ব নোখোজোঁ, কিন্তু আমি যিসকলে জাতীয় প্ৰশ্নত আপোচ নকৰাকৈ যুঁজি জাতীয়তাবাদ পুনৰ প্ৰতিষ্ঠা কৰিব খোজে তেনেকুৱা আঞ্চলিক শক্তি সকলোকে একেখন মঞ্চত থিয় কৰোৱাবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে। তাৰ কাৰণে ফৰ্ম যেনেকুৱা হ'ব, ZPM-ৰ নিচিনা ফৰ্ম হ'ব বা বেলেগ কিবা এটা ফৰ্ম হ'ব, সেইটো ভৱিষ্যতৰ দিনৰ সময়ত আমি চূড়ান্ত কৰিম।